सानसेनि आबुं हाबाफारिजों मन्त्रि बिमल बराया क'क्राझार दावबायदों। आसामनि मोब्लिब गेलेमु आरो टुरिजम बिफाननि मन्त्रि बिमल बराया सानसेनि मेहेरगोनां हाबाफारिजों दिनै क'क्राझार दावबायदों। टुरिजम बिफाननि मन्त्रि बिमल बराया क'क्राझार जिल्लानि रंगिना संगिना गोसो बोनो हाथाव दावबायथिलि दिरबिल आरो संक्रशिला वाइल्ड लाइफ सेंक्सुरियाव बेरायग्लांहैयो। टुरिजम बिफाननि मन्त्रि बिमल बराया क'क्राझार जिल्लानि रंगिना संगिना गोसो बोनो हाथाव दावबायथिलि दिरबिल आरो संक्रशिला वाइल्ड लाइफ सेंक्सुरियाव बेरायग्लांहैयो। सोमखोर मिथिंगानि बिफां लाइफां हाजो हालाजों बुंफबनाय दिरबिलाव दावबायनानै गुवार दैनि बिखायाव नावजों बेरायग्लांदों मन्त्रि बराया। बे हाबाफारियावनो बिटिसिनि गाहाय मावफुंगिरि सोद्रोमा प्रमद बर'जों लोगोसे बिटिसिनि मावफुंगिरि सोद्रोमा धर्मनारायण दासआ बाहागो लायो। खौरांगिरिनि सिगाङाव आसामनि मन्त्रि बिमल बराया फोरमायदि मिथिंगाजों बुंफबनाय समायना दावबायथिलि संक्रशिला आरो दिरबिला थारैनो जोबोद बाख्नायथाव आरो क'क्राझार जिल्लानि बेयो मोनसे दावबायथिलि। बे दावबायथिलिफ्राव गुबुन गुबुन ओनसोलनि दावबायारिफोरा दावबायफैयो। কোকৰাঝাৰৰ যি প্ৰাকৃতিক প্ৰাচুৰ্যতা আছে এই প্ৰাচুৰ্যতাই নিশ্চিতভাৱে আমাৰ দেশী বিদেশী পৰ্যটকসকলক হাত বাউলি দি মতাৰ যথেষ্ট অৱকাশ আছে। বিভিন্ন পাহাৰ আছে, ইয়াতে জলাশয় আছে আৰু এই ৰূপ লাৱণ্য উপভোগ কৰিবৰ কাৰণে দেশ বিদেশৰ বিভিন্ন পৰ্যটকসকলে পৰিভ্ৰমণ কৰে। আৰু আমি কোকৰাঝাৰ জিলাতো এনে বহু উল্লেখযোগ্য ঠাই আছে যিবিলাক আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰাৰ লগতো জড়িত। এতিয়া আমি যেনেধৰণে কি আছিল এইটো বাঘুংগ্ৰি পাহাৰ, তাতে পৰ্বত আৰোহণ হয়, ৰাইজে আৰোহণ কৰে। লোকবিশ্বাস অনুসৰি সেই পৰ্বত গৰু বিহুৰ আগে আগে আৰোহণ কৰিলে অপায় অমংগল দূৰ হয় আৰু তাতে লাখ লাখ মানুহৰ সমাগম হয়। ঠিক তেনেধৰণে এইখনো এখন বিল, ধীৰবিল বিশাল জলৰাশিৰে আবৃত। গতিকে এইসমূহ উপভোগ কৰিবৰ কাৰণে নিশ্চিতভাৱে আমাৰ পৰ্যটকসকলক আমি ইয়ালৈকে আনিব লাগিব আৰু সেইকাৰণে আমি আজি BTRৰ আপোনাৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়া তথা আমাৰ বিভাগীয় বিভিন্ন বিষয়া কৰ্মচাৰীসকলৰ লগত আমি এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছোঁ। मख'नो गोनांदि सानसेनि हाबाफारिजों क'क्राझार दावबायनानै आसामनि मोब्लिब गेलेमु आरो टुरिजम बिफाननि मन्त्रि बिमल बराया क'क्राझार सहरनि बड'फा नोगोराव गोदानै लुफुंनाय मोब्लिबनि साबस्टेशन बेखेवना होयो। চহৰত এই বডোফা নগৰত এটা দীৰ্ঘদিনৰ সমস্যা আছিল। এই অঞ্চলৰ ৰাইজৰ পাৱাৰ ভল্টেজ ইত্যাদি বিভিন্ন সমস্যা আছিল, কিন্তু ইয়াত এটা ছাবষ্টেশ্যন আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু আনুষ্ঠানিকভাৱে আমাৰ BTC চিফ তথা আমি সকলোৱে মিলি এইটো ৰাইজৰ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছোঁ। মই ভাবোঁ এই অঞ্চলৰ জনসাধাৰণৰ গুণগত সেৱা প্ৰদানত এতিয়াৰ পৰা এই ছাবষ্টেশ্যনটোৱে যথেষ্ট সহায় কৰিব। আৰু তাৰ লগে লগে আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ এতিয়াও যিসমূহ অঞ্চলত ৰাইজক আমি বৈদ্যুতিক সংযোগ দিব পৰা নাই, প্ৰায় 23,000 তেনে পৰিয়াল আছে। আমি সেই 23,000 পৰিয়ালকো আমি বিদ্যুৎ সংযোগ দিবৰ কাৰণে আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিম। বেছি জ্বলালেতো বেছি বিল আহিবই। তেনেকুৱা যদি আপোনাৰ কিবা যদি আপোনাৰ হাতত আছে, আপোনাৰ মানে ছিগনিফিকেণ্ট কিবা এভিডেঞ্চ আছে, আপুনি দি দিব, নিশ্চয় আমাৰ বিষয়াসকলে চাব। बे हाबाफारियावनो 30 नं क'क्राझार सानजा जनजाति विधानसभा बियाबनि MLA लरेन इस्लारि, BTCनि मावफुंगिरि सोद्रोमा अरुप कुमार दे सम्पक आरो क'क्राझार जिल्लानि जिल्ला बेंगिरि आरो पुलिस बिफानगिरिफोरजों लोगोसे मोब्लिब बिफाननि गोजौ थाखोनि बिबानगिरिफोरा बाहागो लायो। क'क्राझारनिफ्राय जारिमिन बरगयारिनि रिपर्ट।